চেনেলটো লাইভ অলপ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ ফটোশ্বুট কৰিবলৈ। তেনেকুৱা ৱেডাৰ বেয়া নে ভাল ফটোশ্বুটৰ কাৰণে? গুলি এইটোৱে লাগে গুলি, খালি গা ধোৱাৰ কাৰণে বেয়া, আমি গা ধুমতো সেইকাৰণে অলপ ৰ'দ চ'দ দিলে ভাল হ'লে। অমল আৰু আছে অবিনাশ ভিডিঅ'টো শ্বুট কৰি আছোঁ মই ফোন দি, বিকজ কেমেৰা নাই, কেমেৰা বৰষুণত down to the ground. You're dragging me. It's constantly. No, I won't make a sound. I love the pain. It sets me free. It's wrong. I can't make right. I love the bird below. You said myself that this is the Yes, that's my girl. Hey, girl. Jump there. I can't make right. Slipping off in the moonlight when I knew the truth. I had myself for you. On the ground. I know the truth. I know the truth. ইয়াতে আছে 1 hour গা ধুবলৈ, চোৱা অলপ গা ধুই দিলে ৰ'দ দি আছে, বৰষুণৰ বতৰ, ঠাণ্ডা গা ধুই মজা লাগি আছে। ইনষ্টাগ্ৰামত আপলোড হ'ব, এটা হ'ল অবিনাশ, মই অবিনাশৰ হেৰিটো দি দিছোঁ, ডিছক্ৰিপশ্যনত দি দিছোঁ, মই আপোনালোকে চাইলে চাব পাৰে, চৰি তোমালোকে চাব পাৰা, মই তুমি বুলি কওঁ আছিলোঁ, তোমালোকে চাব পাৰা, আৰু মোৰ ইনষ্টাগ্ৰামত আপলোড দিলোঁ, ভিডিঅ'টো চাই থাকা আমি। Standing on the edge of a cliff. যদি বৰষুণ কমে তেতিয়াহ'লে শ্বুট হ'ব, নহ'লেতো কেনেকৈ শ্বুট হ'ব, কেনেকৈ শ্বুট হ'ব। এয়া কলি যাবাৰ এয়া দৌৰি আছে, মৰ্ণিং গা ধুৱে, বাট ইয়াতে পানী চেঞ্জ কৰে, মৰ্ণিং গা ধুই পানী চেঞ্জ কৰে, বেল্টি থাকে খালি, মৰ্ণিং উঠিয়ে বেল্টি থাকে। সাবস্ক্ৰাইব কৰিব সাৰপ্ৰাইজ কৰিব চেনেলটো। আৰু বৰষুণ কমিছে, এতিয়া চাওঁ ফটোশ্বুট কৰিব পাৰিনে নাই, আৰু এতিয়া উঠিম আৰু আপোনালোকে ছাৰপ্ৰাইজ কৰি দিব। চ' গাইজ ইয়াতে বৰষুণটো কমিলে আৰু উঠি আহিছোঁ, এতিয়া গা চা ধুই নাজানো আজি জ্বৰ উঠিব পাৰে, আৰু এতিয়া যাম কিবা এটা খাম, কিবা এটা খাই পেলাই আকৌ ফটোশ্বুট হ'ব। অমল আছে এইফালে, অবিনাশ। চ' চাই থাকক ভিডিঅ'টো, এতিয়া কিবা এটা খাম আৰু খাই পেলাই যাম ফটোশ্বুটত। I'm standing on the edge of a cliff. মই কেমেৰাতকৈ এইটোতে ব্লগ বনাম, বিকজ এইটোত বেছি ফেচটো বেছি ভাল দেখি, কেমেৰাতকৈ বেছি। বন্দি আছিলে তাতে চুইমিং পুলত, চ' ভোক লাগিছে, অলপ খাই পেলাই আকৌ যাম শ্বুট কৰিব, সেইটো চাইডে যাম। ৰাব্বানী পাইছে, ঘৰত লৈ যাব, কংকাল লগা আছে, নৰকংকাল একদম হেৰিত দিয়া, কি কয় তোমাৰ ঘৰৰ ফ্ৰণ্ট কেমেৰা লগা দিয়া, এইটো লৈ গ'লে তোমাৰ ঘৰৰ চব বস্তু নোহোৱাই যাব। আপোনালোকক দেখাব নোৱাৰোঁ কি খালোঁ, খাই পেলাই যেতিয়া পেট ভৰি জানো তেতিয়াই মনত পৰিছে কি খাই আছোঁ। মানুহজনে দিয়াৰ টাইমত এইবিলাক পেলাই দিছে, কিন্তু হা আমি খাই পেলাই খোৱা নাই। অবিনাশ কেনে লাগিছে? অমল Realize there must be more to life than this. Reaching for the stars, traveling so far. কৈছিলোঁ অবিনাশক যে কমকৈ খোৱা, অবিনাশে বেছিকৈ খালে এতিয়া উঠিব নোৱাৰে। দুটা জোতা মানে দুযোৰ জোতা, আৰু মই এতিয়া লগাম এইটো কালাৰটো, বিকজ মোৰ টি চাৰ্টৰ লগত মেটচ কৰি আছে এইটো কালাৰ। আমি ইয়াতে কেমেৰা ইউজ কৰিছোঁ, দুটা কেমেৰা আছে। এইটো কি হয়, এইটো হ'ল 5D, আৰু এটা আছে এইফালে 80D কেনন, দুইটা কেনন। কিমান ভাল পাওঁ? তোমাৰ গাৰ্লফ্ৰেণ্ডকে বেছি মই ভাল পাওঁ। কিন্তু মোৰ গাৰ্লফ্ৰেণ্ডে নাই। আৰু এতিয়া যাম ওপৰত জংঘল ৰিজৰ্ট, আৰু মোৰ কেমেৰাতকৈ নহয় এইটোত বেছি ভালকৈ আহি আছে। Like a dragonfly, just grab my hand from heaven's send. With me tonight, I run away. তোমালোকে এইটো চাইডত যাব পাৰিবা, বাট মই এইটো চাইডত যাম, চাওঁ কোনখিনিলৈ যাব পাৰি। এতিয়া হ'ল আৰু এটা I've been keeping myself so busy, pushing out the misery, trying
peace in me. হাতী ৰাতি ওলাই হাফ চা ওলাই নেকি ইয়াতে আছে সিকিউৰিটি কুকুৰ বোলে চ' তোমালোকে চাই থাকা ইয়াতে এটা শ্বট এটা ল'ম এইটো চ' গাইছ ইয়াতে ফটোশ্বুট কৰি আছিলোঁ বাট বহুত বহুত কাম হৈছে ডেংগু হৈ যাব পাৰে এইটো তাৰপিছত কি ফটো আহিছে এতিয়া চাম চাই পেলাই যদি ভাল লাগিছে তেনেহ'লে এইটো চেঞ্জ কৰিম আৰু কিছুমান চাৰ্ট আছে মোৰ তাত আৰু দুটামান চাৰ্ট আছে ভাল এইটো ভাঙি যাব চাগে ভাঙিব এইটো ভাঙি গৈছে চোন ইফালে মই বোলে উঠিলোঁ ঢাপকে ভাঙি বোলে মাৰ এইটো চাৰ্ট এইটো পেণ্টৰ লগত একো ভাল লগা নাই চ' এইটো চেঞ্জ কৰিম অলপ পিছত ফাৰ্ষ্ট ফুল এটা মাৰি লওঁ I've been keeping myself so busy, pushing out the misery, trying to find the peace in me. I wanna that is right কেনে হ'ব ড্ৰোন শ্বট এইবিলাকত ফটোশ্বুট হৈ গ'ল আৰু এতিয়া গৈ আছোঁ তললৈ I wanna find myself. চ' গাইছ তোমালোকে ভিডিঅ'টো চালা কেনেকুৱা পালে কমেণ্টত জনাবা মানুহবিলাকে গুচি গৈ আছে ইয়াৰ পৰা আহি থাকিব ব্লগ এক্সাম প্ৰজেক্ট ক্লাছ ঢেৰ কাম আৰু প্ৰেংক এটা শ্বুট হৈ আছে আৰু প্ৰেংকো আহি থাকিব প্ৰেংক শ্বৰ্ট ফিল্ম আৰু বাকী ইনষ্টাগ্ৰামত ফ'ল' কৰা ফটোবিলাক আপলোড হ'ব যাতে ছাৰপ্ৰাইজ কৰি দিবা গৈ আছিলোঁ এতিয়া অলপ ভিতৰত সোমাই আহিলোঁ আহি পেলাই লোকেশ্যনটো ইয়াতে এতিয়া চাম কেইটামান ফটো যদি আহে আহি আছিলোঁ ৰাস্তাত তাৰ পৰা অলপ ভিতৰত সোমাই আহিলোঁ ইয়াতে আছে কিবা এটা লোকেশ্যনবোৰ মই দি দিম ডিছক্ৰিপশ্যনত লোকেশ্যন 1 লোকেশ্যন 2 লোকেশ্যন 1 টু সোণাপুৰ টু জংঘল ৰিজৰ্ট আৰু লোকেশ্যন 2 এইটো থাকিব ৰবাৰ বাগান আগৰ ভিডিঅ'ত মই কৈছিলোঁ তুমি বুলি ক'ম নে আপুনি বুলি ক'ম চ' সকলোৱে কমেণ্ট দিছে তুমি বুলি ক'বলৈ সেইটো কাৰণে তুমি বুলি কৈছোঁ আৰু মাজে মাজে চাগে আপুনি বুলি কৈ দিছোঁ ব্লগত মইতো 100ৰ তলত নাযাওঁৱে 110 হৈছে অঁ বাই বাই টাটা মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম